জয় জয়তে ইতিমধ্যে আমাৰ সকলোৰ মাজত কেইটামান কাৰ্যসূচী পৰিৱেশন কৰা হৈছে। গতিকে শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰী লগতে শিক্ষাগুৰুসকলে লিখিত জ্ঞান অৰ্জন কৰাৰ বাহিৰে অন্য শিক্ষা জ্ঞান লাভ কৰিব লাগে। কাৰণ আধুনিক যুগত সৰ্বাংগীন বিকাশৰ কাৰণে অকল সুস্বাস্থ্য ৰাখিলে নহয় বা লিখিত জ্ঞান অৰ্জন কৰিলে নহয়, পৃথিৱীত সকলো জ্ঞান মানুহে আয়ত্ত কৰিব লাগে। তাকে কয় সাউণ্ড হেল্থ ইজ এ সাউণ্ড মাইণ্ড। সেই গতিকে শিক্ষাগুৰুসকলেও আজিকালিৰ যুগত খেল ধেমালি গান বাজনা সকলো দিশত আগবাঢ়িব লাগে বুলি এই উদ্দেশ্য লক্ষ্য ৰাখি আজি দংকামুকাম ৱাইচং খেলপথাৰত কাপ্তা সভানেত্ৰী আৰু সাধাৰণ সম্পাদক নেতৃত্ব
চাৰিদিনীয়া অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। গতিকে আজি এই কাৰ্যসূচী বা এই অনুষ্ঠান অন্ত পৰিল। খন্তেক পিছতে আমাৰ মাজত আকৰ্ষণীয় খেল পৰিৱেশন কৰিব বোকাজান ব্লক আৰু ৰংথাং ডিভিজন ব্লক। ধন্যবাদ। কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলঙৰ কেৰেটি ডু এছ'চিয়েশ্যনৰ পৰা এই কাটা কৰি দেখুৱালে এই জেংগাকু কাটা। এই কাটাটোৰ নাম জেংগাকু আৰু ইয়াত 3টা এটেক আৰু 3টা প্ৰটেকশ্যন থাকে। এয়া তেওঁলোকে সমৰশলা দেখুৱাইছে। ই আমাৰ শিক্ষাৰ লগতে জড়িত, যাৰ দ্বাৰা আমাৰ বৌদ্ধিক বিকাশ হয় আৰু শাৰীৰিক বিকাশ ঘটে। এয়া হ'ল আমাৰ সমৰকলা কেৰাটী। Now I would like to invite Ms. Jelena Durante over here to give her performance. Let's welcome Jelena Durante with a big clap. Thank you so much. Juru pilo alang litum West Karbi Anglong pen karatina cepate dun kacing hon muma ratum panang ka katiru pajar dong lah. Adun tu alang li jelinya terang tia hin pen litum pan jumisan alun ijer jerni bak ngapar jiponi pangsi cening dulu.